ধিঙত ৰেচন কাৰ্ড প্ৰদানৰ নামত দৰিদ্ৰ হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগত আটক ধিং সমষ্টিৰ AIUDF দলৰ জিলা পৰিষদৰ পৰাজিত প্ৰাৰ্থী জামাদুৰ ৰহমান। AIUDFৰ নেতা জামাদুৰ ৰহমানক আটক কৰাৰ পিছতেই ধিং আৰক্ষী থানাত উপস্থিত আঁচনি বঞ্চিত দৰিদ্ৰ মহিলাই দাখিল কৰে এজাহাৰ। ৰেচন কাৰ্ড অৰুণোদয় প্ৰধানমন্ত্ৰীৰ আৱাসগৃহৰ নামত ধন সংগ্ৰহ কৰাৰো অভিযোগ ভুক্তভোগীৰ। সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত ধিং সমষ্টিৰ বালিসত্ৰ জিলা পৰিষদৰ AIUDFৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা এইগৰাকী ব্যক্তিৰ নাম জামাদুৰ ৰহমান। হকে বিহকে সংখ্যালঘু ৰাইজৰ তেজ সহিকুৱাই এই জামাদুৰ ৰহমানে চৰকাৰী অভিলাষী আঁচনি প্ৰদানৰ নামত কিমান ধন লয় শুনক ভুক্তভোগীৰ মুখেৰে। কোন প্রেসিডেন্ট? জামাদুল প্রেসিডেন্ট। জামাদুল প্রেসিডেন্ট। কি নিছিল আপনার টাকা? রেশন কার্ড দিব বলে আমার না চালৰ কাৰ্ডৰ টকা দিছো 2000 টকা আমাদের পিছত কৈছে যে জমাদুৰৰ টকা ৰিটাৰ্ণ কৰিব 23 তাৰিখে কৈছে ৰিটাৰ্ণ কৰিব দিয়া নাই 20 তাৰিখে কৈছে দিয়া নাই এনেকুৱা ঘূৰাই ঘূৰাই এতিয়া পইচা দিয়া নাই এতিয়া মই 1000 এটা দিবলৈ আহিছো থানাত কিয় কাৰণে জামাদুলে সকলোৰ পৰা পইচা লৈ পেলাই মানে কামটো কৰাই দিয়া নাই সেইকাৰণে সকলোৱে আহিছে ইয়াত। জামাদুল কোন হয়? জামাদুল আমাৰ আগৰ প্ৰেচিডেণ্ট আছিল। তো কি কৰিলে? এতিয়া মানে চবৰ পৰা পইচা ল'লে কাম কৰিব বুলি। কিহৰ কাম? এতিয়া আঁচনি আকৌ ৰেচন কাৰ্ড এইবিলাক বনাই দিব, ঘৰ বনাই দিব, ID বনাব এইটো এইবিলাক কৈছিল কিন্তু বনাই দিয়া নাই কাকো। কিমান মানুহ পৰা লৈছে? বহুত। আৰক্ষীয়ে হঠাৎ জামাদুৰক আটক কৰাৰ পিছতেই ধিং আৰক্ষী থানাত ভিৰ কৰে বহুকেইগৰাকী চৰকাৰী আঁচনি বঞ্চিত ভুক্তভোগীয়ে। কাৰণ বিভিন্ন সময়ত গাঁৱৰ দৰিদ্ৰ হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদানৰ নামত অঞ্চলটোৰ বহুকেইগৰাকী লোকৰ পৰা 3,000 পৰা 4,000কৈ টকা সংগ্ৰহ কৰিছিল। কিন্তু সেইসকল দৰিদ্ৰ লোকক ৰেচন কাৰ্ড প্ৰদান নকৰিলে। আনকি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহকে ধৰি বিভিন্ন অভিলাষী আঁচনিৰ নামতো ধন সংগ্ৰহৰ অভিযোগ আছে এইগৰাকী জামাদুৰ ৰহমানৰ বিৰুদ্ধে। নিউজ ডেস্ক BSN24।